প্ৰথমতে মই এটা ভিডিঅ' দেখাই আছোঁ। তো ভিডিঅ'টো অলপ চাই লওক। ভিডিঅ'টো বিহাৰৰ মুজফ্ফৰপুৰৰ আদালতৰ হয়। তো ভিডিঅ'টো বিশেষকৈ এজন উকিল আৰু দণ্ডাধীশৰ মাজত মানে কমিউনিকেশ্যন যোগাযোগ লৈ ভিডিঅ'টো মানে কি হ'ল, যিজন দণ্ডাধীশ আছে সেইজনে ইংলিছ মিডিয়ামত পঢ়া। তো সেই দণ্ডাধীশজনে হিন্দী ক'ব নাজানে বা হিন্দী বুজিবলৈ অসুবিধা হয়। আৰু যিজন উকিল আছে সেই উকিলজনে হিন্দী মিডিয়ামত পঢ়া, তেওঁ ইংৰাজী ক'ব নোৱাৰে বা বুজাত অসুবিধা হয়। তো ভিডিঅ'টো এখন কেছ লৈ হৈছে। তো যেতিয়া দণ্ডাধীশজনে কৈ আছে উকিলজনক যে আপুনি ঘটনাটো সম্পূৰ্ণ ইংৰাজীত ক'ব লাগে, কাৰণ মই হিন্দী বুজি নাপাওঁ। আৰু সেই উকিলজনে কৈ আছে যে মই ইংৰাজী বুজি নাপাওঁ বা ক'ব নাজানো। তো সেই বস্তুখিনি আদালতৰ ট্ৰান্সলেশ্যন ছেক্টৰ আছে, সেই ছেক্টৰৰ পৰা ল'ব দিছে। এতিয়া এই ভিডিঅ'টোৰ পৰা আমি কি শিক্ষা ল'ব পাৰি? তো আগতে ভিডিঅ'টো চাই লওক। মই অলপ ক্লিপখিনি দি আছোঁ। नहीं करता और उस विषय का हिस्सा है, हमारे मोकिल का हिस्सा है, तो उससे मांगने में हुजूर को क्या जाता है? ये तो न्याय संगत बात हम बोल रहे हैं। हम अंग्रेजी नहीं जानते हैं, हमसे अंग्रेजी अनुवाद हुजूर मांग रहे हैं। तो वो एक डिवीजन बेंच का हम ऑर्डर दिखा रहे हैं, उसको विचार में लेकर के हुजूर आदेश पारित कर दिया जाए। वो हम लगाए हुए हैं एनेक्सर में। बस इतना ही तो हमारा प्रेयर है। सीरियल नंबर 1 रूबी कुमारी वर्सेस हुजूर प्रार्थना है कि इस आदेश को वापस लेकर अनुवाद No, you are directed to produce a translation copy. जी हाँ, तो Where is the translation? वो दाखिल नहीं हुआ है, एक आईए फाइल हुआ है इस ऑर्डर को वापस लेने के लिए और अनुवाद संलग्न करने का दायित्व अनुवादक विभाग पर सौंपने के लिए। और हुजूर इस तरह के एक मामले में सौंपा भी गया है। No, हुजूर आईए का You want to file a translated version of order dated. এই ভিডিঅ'টোৰ পৰা আমি এইখিনি বস্তু শিকিব লাগে যে আমি ইংলিছ মিডিয়ামে হওক বা হিন্দী মিডিয়ামে হওক বা এছামিছ মিডিয়ামে হওক, আমি যিটো মিডিয়ামত পঢ়ি আছোঁ সেই মিডিয়ামৰ ভাষাৰ লগতে আমি কমচে কম 3টা লেংগুৱেজ শিকিব লাগে। কাৰণ স্কুলীয়া জীৱনত আমাৰ মেইন প্ৰথম কাম কি? প্ৰথম কাম হ'ল আমাৰ ভাষাটো শিকা। যেনেকুৱা হওক মই অসমৰ, মই প্ৰথমতে কি অসমীয়া শিকিব লাগিব। মই ইংলিছ মিডিয়াম পঢ়িলেও অসমীয়া শিকিব লাগিব বা এছামিছ মিডিয়াম পঢ়িলেতো শিকিব লাগিব, যিহেতু অসমৰ মাতৃভাষা। ছেকেণ্ডটো হ'ল কি? হিন্দী। কাৰণ ভাৰতৰ বিভিন্ন ৰাজ্যত যদি মই যাওঁ, মোৰ বেলেগ মানুহৰ লগত মিলা প্ৰীতি হ'বলৈ হ'লে হিন্দী লাগিব, কাৰণ ইংলিছটো সকলোৱে নাযায়, হিন্দী অলপ অলপ বুজি পায়। তো 2 নম্বৰ হ'ল হিন্দী আৰু 3 নম্বৰ হ'ল কি? ইংৰাজী। কাৰণ এতিয়া লাহে লাহে কি হৈ আছে, দিনবোৰ পৰিৱৰ্তন হৈ আছে। মানুহে ইংৰাজীৰ প্ৰতি আগ্ৰহ বেছি, মানে কথাত মানুহে ইংৰাজী কৈ দিয়ে। তো এই 3টা লেংগুৱেজ আমি শিকিব লাগিব। এটা হ'ল মাদাৰ টাং, প্ৰতিটো ৰাজ্যৰে এটা এটা মাদাৰ টাং আছে, মাতৃভাষা আছে। যেনেকৈ অসমৰ অসমীয়া, বেংগলৰ বাংলা, তাৰপিছত কেৰেলাৰ মালয়ালম, এইবোৰ। দ্বিতীয়টো হ'ল কি? হিন্দী। আৰু 3 নম্বৰটো হ'ল কি? ইংৰাজী। তো যিয়ে নহওক, স্কুলীয়া জীৱনৰ মেইন উদ্দেশ্য হ'ল আমি প্ৰথমতে ভাষাটো শিকিব লাগে, তাৰপিছত বেলেগ কিবা কিবি। তো সেইকাৰণে নিজৰ সন্তানক প্ৰথমতে ভাষাটো শিকাবলৈ যত্ন কৰক। কাৰণ মাৰ্কশ্বিটে দাম নিদিয়ে। তেওঁ যদি ভাষাই নাজানে তেনেহ'লে
শিক্ষাৰ কি দাম আশা ৰাখিলোঁ সকলোৱে নিজৰ সন্তানক প্ৰথমতে ভাষাৰ প্ৰতি আগ্ৰহ কৰাব কমচে কম 3টা ভাষা আমি শিকিবই লাগিব তো যিয়ে নহওক থেংক ইউ